এতিয়া গৈ আছো ঘৰৰ ওচৰৰ মানে 4 লাইন আমাৰ ফালে ইয়াত মানে সন্ধিয়া হ'লে মানে তাত মানুহৰ পুৰা সমাগম হৈ যায় মানে তো তাত গৈ আছো তাত আপোনালোকক এটা ড্ৰোন শ্বট দেখাম মোৰ লগত আছে সীমান্ত তো তাই ড্ৰোনটো লৈ আহিছোঁ তো তাত গৈ আপোনালোকক এবাৰ ড্ৰোন শ্বট দেখাম বতৰ আজিও মানে বৈধ ৰ'দ আৰু বাপৰে ৰাতি হ'লে বৰষুণ দিনত হ'লে ৰ'দ মজা আকাশ চাওক না আকাশ অঁ এইখিনি চাইডে চাইডে লোহা লগাই দিছে ন চাবলৈ ভাল লাগিছে ন চাইডে চাইডে লোহাখিনি লগাই দিছে বে ইয়াৰ মাজে মাজে আকৌ গছ পুলি আছে বে তো পাই গ'লো আমি ৰাস্তা চক ওপৰত চক ভিউজ চক রাস্তা চক রাস্তা ওয়াও যদি নয়েজ আহিছে মই গম নাপাওঁ কিমান কি ভয়েস কোৱালিটি কেনেকুৱা কিমান কি ভাল আহিছে নয়েজ আহিছে যদিও গম নাপাওঁ এইটো যাব নোৱাৰি ন বাইক লৈ যাব নোৱাৰি এইটো চাইডৰ পৰা আহিছিলোঁ এই চাইডত মানে 4 লাইনৰ অলপ কাম চলি আছে তো এইটো চাইডৰ পৰা যাব নোৱাৰি আকৌ ঘূৰি অকণমান আগত গৈ ঘূৰি আহিম এতিয়া অকণমান স্পীড যাম এতিয়া আকাশ হ'লে আকাশ হৈছে ন এইকেইদিন ইয়াৰ পৰা লাহেকৈ ঘূৰি দিম দিছ ইজ ৰাগা তই তাতে ৰখিবলৈ গৈছিল নেকি এইয়া জেগাত আহি পালোঁ দিছ ইজ 4 লাইনৰ কাম চলি আছে এইটো দেখিছে আপোনালোকে দিছ ইজ জেগা চক ঠাই চাওক আকাশ চক ৱাও বতৰ হ'লে বতৰ হৈছে আৰু হাই হেল্ল' নমস্কাৰ দিছ ইজ ইউৰ সুৰজ মানে ইউ ৱাচিং ক্ষেত্ৰী ব্লগ ইউটিউব চেনেল চ' বন্ধুসকল জেগাটো আমি যোনটো জেগাত আহিম বুলি কৈছিলোঁ এইটো আহিলোঁ চব চাই লওক তো ইয়াত আহিছিলোঁ কিয় বুলি কওঁতে আৰু সৰু সুৰাকৈ ব্লগ দিব মানে সদায় সৰু সুৰাকৈ এনেকৈ ব্লগ দিম চাগে তো ড্ৰোন সীমান্তৰে ড্ৰোন লৈ আহিছে তো ড্ৰোনটোৰে সৰু এটা শ্বট এই জেগাখনৰ কেনেকুৱা লাগে সেই শ্বটটো মই আপোনালোকক দেখাই দিম তো কেনেকুৱা কি হয় নাজানো ব্লগ আৰু কাষতে আছে ষ্টেচন সেইটো দেখিছেনে সেইটো ষ্টেচন আছে কাষতে তো চাই দিয়ক লাষ্ট ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'ত মই চুলিটো ছেট কৰি শেষত ফটো দিম বুলি কৈছিলোঁ তো ফটোটো মই দিব পাহৰিয়ে গ'লোঁ মানে দিম বুলি কওঁতে পাহৰি গ'লোঁ ভিডিঅ'টো আপলোড কৰি দিলোঁ তো এয়া চুলি কটাৰ পিছত এনেকুৱা হৈছে ধুনীয়াকৈ ছেট হৈ আছে চুলিটো বৰ্তমান ঠিকেই হৈ আছে তো চুলি কথা বাদ দিওঁ এই জেগাটো মানে বহুত বঢ়িয়া মানে ইয়াত মানে সন্ধিয়া হ'লে মানে চব মানুহ ইয়াতহে আহে মানে এইপিনে চব ৰাস্তা আমি তাকে ফিউচাৰত আৰু দেখাব চেষ্টা কৰিম এই জেগাটো ড্ৰোন উৰালে মানে আৰু ভাল লাগিব কিন্তু ইয়াৰ আগত যাব নিদিয়াৰ কাৰণেহে আমি এইখিনি বনাইছোঁ আৰু মোৰ লগত আছে এইপিনে সীমান্ত ফালে চক না স্কাই ৱাও মানে বতৰ মানে আকাশ চক না ইয়াৰ পৰা আকাশখিনি বহুত ধুনীয়া লাগে মানে আকাশ ৱাও আৰু ৰাস্তা হ'লে ৰাস্তা আৰু চক ৰাস্তা চক ইয়াৰ আগতো যাব পাৰি কিন্তু ইয়াৰ আগত যাব মানে ইয়াত নোৱাৰি মানে কাম কৰি আছে ন ইয়াত দলঙৰ ব্ৰিজ আছে ইয়াত ব্ৰিজৰ ইয়াৰ তলত আছে ট্ৰেইন এইটো হ'ল ট্ৰেইন ষ্টেচন এইটো হ'ল ট্ৰেইন ষ্টেচন আৰু ইয়াৰ ওপৰত বনি আছে ৰাস্তা ইয়াৰ তলত আছে ট্ৰেইনৰ লিক তো ৰাস্তা কমপ্লিট হোৱাৰ পিছত ইয়াৰ পৰা একদম ডাইৰেক্ট গহপুৰ চেণ্টাৰলৈকে যাব পৰা হ'ব এইটো হ'ল পথাৰ এইটো হ'ল আকাশ
বন্ধুসকল তো ফাইনেলি ড্ৰোন শ্বটটো ল'লোঁ কেনেকুৱা কি হৈছে আপোনালোকে কমেণ্ট কৰি জনাব জাষ্ট আজি সৰু ব্লগ এটা কৰিছিলোঁ এই এৰিয়াটো অলপ দেখাইছিলোঁ এই জেগাটো মানে বহুতেই ইয়াত আহি থাকে তো আমাৰ ফালে মানে জেগাটো বহুত ভাল লাগে মানে আৰু আকাশ চাওক না আকাশ এইখিনি বতৰ বহুত ধুনীয়া হৈ আছে তো ড্ৰোন শ্বটটো ল'লোঁ কেনেকুৱা কি হৈছে আপোনালোকে কমেণ্ট কৰি জনাব তো বেছি দীঘল নকৰোঁ ভিডিঅ' এতিয়া বাইক ঘূৰাই পিনে যাম তো যাওঁতে অলপ চলপ কথা পাতিম তো আপোনালোকৰ এটা লাইকে এটা কমেণ্টে বহুত মেটাৰ কৰে তো ড্ৰোন শ্বট চব লৈ হৈ গ'ল এতিয়া ঘৰলৈ যাওঁগৈ আৰু তো বাই বাই জেগাটোক বাই বাই দি দিছোঁ তো যাওঁ তো কেনেকুৱা কি হ'ল ড্ৰোন শ্বটখিনি আপোনালোকে মোক কমেণ্ট কৰি জনাব তো কেনেকুৱা কি হৈছে ক'ব আৰু তো এতিয়া ঘৰলৈ গৈ আছোঁ এই ৰাস্তাখন বহুত মজা আপোনালোকে যদি গহপুৰৰ হয় আপোনালোকে নিশ্চয় ইয়াত আহিছেই চাগে তো এনেকুৱাই ডেইলি সৰু ব্লগ দিব ট্ৰাই কৰি থাকিম কাৰণ এতিয়া জানেই পৰিস্থিতি বহুত বেয়া তো কোনো যোৱা হোৱাও নাই অলপ দিন পিছত যাম ভাবিছোঁ পাহাৰ চাইডে তো আকাশ চক ক্লাউড চক ৱাও মৌচম আকাশ হ'লে মজা হৈ যায় মানে ৰাতিপুৱা শুই উঠিয়ে মানে এনেকুৱা আকাশ দেখিব পোৱা যায় নহয় আৰু আজিকালি দিনটো বহুত দীঘল হৈ গ'ল ন 7টা বজাত বেলি ডুবে আৰু মৰ্ণিং আপোনাৰ 4টামান বজাতে বেলি উদয় মানে সূৰ্য উদয় হৈ যায় তো দিনটো ঘৰত ভিতৰত সোমাই আমনি লাগি যায় তো লকডাউনত আপোনালোকে কেনেকুৱাকৈ আছে কমেণ্ট কৰি জনাব তো এই জেগাটোত ক'লোঁ এইখিনি জেগা আমাৰ ইয়াত টোল গেট হ'ব এইখিনি জেগা টোল গেট হ'ব তো ভিডিঅ' দেখিলে কেনেকুৱা কি হৈছে তো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব তো এইটো ভিডিঅ' ইমানতে সামৰণি মাৰোঁ সেইলান টাটা বাই বাই আৰু যদি আপুনি মোৰ চেনেল নতুন তেনে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' বাই বাই আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব এইটো তলত আইডি আহি আছে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব